Hey guys, welcome back to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা আৰু আপোনালোকে চাই আছে স্মাইল আছাম দ্য নলেজ। সো বহু নম্বৰত আহিলো আপোনালোকৰ ওচৰলৈ। চাওক, কেইদিনমান আগতে মই এটা ভাৰতৰ ওপৰত খুব আমেজিং ফেক্টৰ ওপৰত মই কৈছিলোঁ, কিন্তু আজি মই ক'ব আহিছোঁ আমাৰ ভাৰতৰ এখন ওচৰীয়া দেশ যিখন পাকিস্তান হয়, আৰু পাকিস্তানৰ কেইটামান আমেজিং ফেক্ট লৈ আহিছোঁ যিকেইটা আপোনালোকে জানি খুবেই ভাল পাব। হয়তো আগতে কোনোবাই জানিবও পাৰে। সো বেছি দেৰি নকৰোঁ, আপোনালোকে একদম ফাটাফাটিকৈ চাই আৰম্ভ কৰি দিয়ক। সো বলক। এতিয়া নাম্বাৰ ওৱানটো কি ক'ম, চাওক, আমি একচুৱেলি জেনেৰেল মানুহ হিচাপে অকল আমি পাকিস্তানক পাকিস্তান হিচাপে কৈ আহিছোঁ যে পাকিস্তান, কিন্তু ইয়াৰ এটা অৰিজিনেল নামো আছে। সেইটো হয়তো আপোনালোকে খুব কমকৈ জানে বা কোনোবাই নাজানিবও পাৰে। চ' পাকিস্তানৰ অৰিজিনেল নামটো হৈছে ইছলামিক ৰিপাব্লিক অফ পাকিস্তান, আৰু পাকিস্তান এখন ডাঙৰ দেশৰ ভিতৰত 33 নম্বৰ দেশ হিচাপে ৱৰ্ল্ডৰ ভিতৰত আহে। চাওক, আমি আৰু সকলোৱে জানো যে পাকিস্তান এখন মুছলিম দেশ হয়, আৰু এইখন এনে প্ৰথম মুছলিম দেশ হয় যাৰ লগত নিউক্লিয়াৰ পাৱাৰ আছে। ভাৰতৰ লগতো আছে। চ' আমি অলপ লেভেল দিওঁ আৰু যিটো মই এতিয়া আপোনালোকক ফেক্ট ক'ম, আপোনালোকে ভাবি ক'ব যে আচৰিত হ'ল। কিন্তু চাওক, এইবাৰ ফিফা ৱৰ্ল্ড কাপ ক'ত হ'ব আপোনালোকে জানে নেকি? পাকিস্তানত হ'ব। ভুল হ'ল নেকি? নাই, মই মিছা কথা কৈছোঁ। চাওক, মই ক'ব আহিছোঁ ফুটবল বনোৱাৰ ভিতৰত পাকিস্তান হৈছে নম্বৰ 1 দেশ। তাতে হাতেৰে বনাই ফুটবলবোৰ 70ৰ পৰা 50% ৱৰ্ল্ডৰ ফুটবল পাকিস্তানে বনায়। আৰু চিয়ালকোট নামৰ এটা জাগা আছে পাকিস্তানত, সেই জাগাটোত ফুটবলৰ খুব ডাঙৰ ফেক্টৰী আছে। চ' নতুন কথা এটা গম পালোঁ আমি। আগতে আমি ফুটবল চাওঁ, ফুটবল দেখোঁ, আৰু খুব ফুটবলৰ আমি অলপ ক্ৰেজি হয়। কিন্তু আমি জানা নাছিলোঁ ক'ত বনায়। চ' পাকিস্তান হৈছে নম্বৰ 1 দেশ ফুটবল বনোৱাৰ ক্ষেত্ৰত। আমাৰ ভাৰতত তাজমহল আছে, আৰু তাজমহলটোক আমি 7 ৱাণ্ডাৰ্ছৰ ভিতৰত এটা হয়। চ' সেইটো কাৰণে খুব আমি এটা প্ৰাউড কৰোঁ। কিন্তু আপোনালোকে এটা কথা নাজানে যে 8 নম্বৰ যিটো ৱাণ্ডাৰ্ছ হয় সেইটো ক'ত আছে? পাকিস্তানত আছে। চাওক, কৰাকোৰাম হাইৱে বুলি এটা হাইৱে আছে, সেইটো পাকিস্তান আৰু চীনৰ মাজেৰে গৈছে। সেইটোৰ যিটো দীঘল হয় সেইটো 1300 কিলোমিটাৰ হয়, আৰু যিটো ওখত আছে সেইটো হৈছে 15,397। চ' এইটো খুব ধুনীয়া হয়, আৰু খুব শান্তিৰ এটা ৰাস্তা বুলি তেওঁলোকে মানে। আৰু চ' সেইটো কাৰণে যদি 8 নম্বৰ যিটো ৱাণ্ডাৰ্ছ হয় সেইটো হৈছে কৰাকোৰাম হাইৱে। মানুহৰ দ্বাৰা বনোৱা আটাইতকৈ ডাঙৰ ফৰেষ্ট পাকিস্তানতে আছে, আৰু সেই ফৰেষ্টখনৰ নাম হৈছে চাংগামাংগা ফৰেষ্ট। খুব আচৰিত ধৰণৰ নাম হয়। যা হওক, এই ফৰেষ্টখনৰ যিটো আৱৰি থকা এলেকা সেইটো হৈছে 12,000 একৰ্ছ। খুব ডাঙৰ ফৰেষ্ট হয়। চ' খুব আচৰিত হয়। এতিয়া চাওক, মই ক'ব আহিছোঁ আপোনালোকে যিহেতু মোৰ ভিডিঅ'টো চাই আছে, আৰু এই ভিডিঅ'টো ক'ত চাই আছে? ইউটিউবত ইণ্টাৰনেটৰ মাধ্যমেৰে। মই ক'ব বিচাৰিছোঁ আমাৰ ভাৰতখন ইণ্টাৰনেট খুব ভালদৰে ইউজ কৰে, আৰু ইণ্টাৰনেট ইউজ কৰাৰ ভিতৰত ৱৰ্ল্ডৰ ভিতৰত 2 নম্বৰত আছে। কিন্তু আপোনালোকে এইটো জানেনে যে পাকিস্তানখন কিমান নম্বৰত থাকিব পাৰে? সেইখন আছে 20 নম্বৰত। কিন্তু এইটো অলপ উঠা নমা হৈ থাকে, হয়তো কালি চালে আপুনি বেলেগ পাব, বা একো নাই, অলপ উঠা পুঠা হৈ থাকে। চ' এই আৰু চিম্পলভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ যে পাকিস্তানৰ কিছুমান তথ্যৰ কথা, তথ্য নহয় ফেক্টৰ কথা। যিহেতু কি কৰিম, আৰু মোৰ চেনেলটো ফেক্ট আৰু নলেজৰ ওপৰতেই যিহেতু বনাইছোঁ, বিচাৰিব লাগে, ক'ব লাগে। চ' যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কি কৰিব, সদায় আপোনালোকে কৰাৰ দৰে লাইক কৰিব, আৰু কমেণ্ট পাই আছোঁ খুব ভাল লাগিছে, আৰু কমেণ্ট কৰক মোক। আৰু কি ক'ম, ছাবস্ক্ৰাইব কৰক চেনেলটো, কাৰণ মই এনেকুৱা ধৰণৰ ফেক্ট আৰু নলেজৰ ওপৰত কথা কওঁ। আৰু আজিলৈ ইমানেই। আহি আছোঁ, এইবাৰ যিকেইটা ভিডিঅ' আনিম আপোনালোকে চাই পাগল হৈ যাব। পাগল নহয় দিয়কচোন, ইমানো একদম ভাল নবনাওঁ। চ' যা হওক, বলক ভিডিঅ'টো চাওক। আকৌ আৰম্ভ কৰিব খুজিছিলোঁ। বাই বাই।